con của hình điệp
যিকোনো প্ৰশ্ন পাতিলে আমাক নাৰীসকলক আগত স্থান নিদিয়ে। সেইকাৰণে আমিও এইবাৰ পুৰুষসকলক স্থান দিছোঁ। আমি নাৰীসকলে মিলি নাৰায়ণ যজ্ঞ পাতিছোঁ।
उन्हीं तक के ऋषि अपने होते हुआ মহাদেবের দৈত্যর কথা শুনিବାକୁ পাইলে পার্বতী মাটি কথা কহিবে ইন্দ্রাদিরা হেলো পার্বতী पार्वती
মই এটা পানী তোলা নাম জুৰি দিওঁ আৰু আপোনালোকে সুন্দৰকৈ ধৰক নে কি কয় বহিবৰ কাৰণে ভোটা লাগিব তেতিয়া ক'লে সেই ভোটাজন আমাৰ নাৰীৰ পৰা হ'ব লাগিব তেতিয়া ক'লে এই নাৰীৰ ভোটাজন নাম ভোটা হ'ব তেতিয়াহ'লে মহামায়াকে যোগ্য
আরে দেখিয়া আমি এতিয়া
কাম কৰিব লাগিব যিহেতু আজি আমাৰ এই নাৰী যজ্ঞৰ কথা মহামায়া আৰু সেয়েহে আমি সকলোৱে অৰাঘৰি যোৱাৰ আগতে মহামায়াক দেখি এটিকৈ প্ৰণাম কৰি যাব লাগিব মহামায়াই আশীৰ্বাদ দিছে খোৱা পুত্ৰ শিৱৰ অৱস্থা নাই দেখি এনে কাণ্ড খোৱাৰ পিছত আশীৰ্বাদ এইটো
Aku yang dicipta. Aku yang kurang tinggi. Bakal nak kena cari gimana? Bakal bilangnya gimana? Ada tadi. Ada gimana?
নাম নারদ তার সন্তান। নারদ পুরাণে বলছে নারদ শিৱৰ সন্তান। যেতিয়া নাৰীসকলে নাৰায়ণ যজ্ঞ পাতিছিল আৰু সেই যজ্ঞত শিৱই নাৰীৰ ৰূপ ধৰি যজ্ঞৰ মাজত প্ৰৱেশ কৰিছিল আৰু সেই যজ্ঞৰ কথা মহামায়া আছিল। যেতিয়া মহামায়া যজ্ঞৰ কথা আছিল মহামায়াক সকলো নাৰীয়ে এটি এটিকৈ প্ৰণাম কৰি গৈছিল আৰু মহামায়াই সকলো নাৰীকে পুত্ৰ অতি হোৱা বুলি আশীৰ্বাদ প্ৰদান কৰিছিল আৰু সেই আশীৰ্বাদত মহাদেৱ গৰ্ভৱতী হৈছিল আৰু সকলো কথা পাৰ্বতীক মহাদেৱে কৈছিল আৰু পাৰ্বতীয়ে কাকুতি মিনতি কৰি মহামায়াক সকলো কথা নিবেদন কৰিছিল আৰু তেতিয়া মহামায়াই এই চলনাটি কৰিছিল। শিৱৰ এই গৰ্ভৰ সন্তানটি মহামায়াই ব্ৰহ্মাৰ গৰ্ভলৈ লৈ গৈছিল আৰু তেতিয়াই ব্ৰহ্মাদেৱে ধ্যান কৰি সকলো কথা গম পাইছিল আৰু ব্ৰহ্মাদেৱে এই সন্তানটি তেওঁৰ নাকেৰেই জন্ম দিছিল আৰু নাকেৰে জন্ম দিয়া বাবে তেওঁ সেই সন্তানটিৰ নাম নাৰদ ৰাখিছিল। हरि तुम शरणे चलो हरा हरि तुम शरणे चलो हरा तुम शरणे चलो हरा हरि तुम शरणे चलो हरा
เ
Thank